মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসন্তুষ্ট তেওঁৰে এগৰাকী সতীৰ্থ কেবিনেটৰ মন্ত্ৰীৰ বিৰুদ্ধে নামনি অসমৰ প্ৰভাৱশালী এগৰাকী কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে অসন্তুষ্ট হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা সমাগত উপনিৰ্বাচনৰ পিছতে অপসাৰিত কৰিব পাৰে মন্ত্ৰীসভাৰ পৰা অথবা কৰ্তন কৰা হ'ব মন্ত্ৰীগৰাকীৰ অতিৰিক্ত বিভাগ পিছে নামনি অসমৰ কোন এগৰাকী প্ৰভাৱশালী কেবিনেট মন্ত্ৰী এই চৰ্চা এতিয়া চৰকাৰ আৰু বিজেপি দলৰ ভিতৰ চৰাত হাহাকাৰৰ সৃষ্টি কৰিছে বিশেষকৈ নামনি অসমৰ ভাৰতীয় জনতা পাৰ্টিৰ ৰাজনৈতিক নেতাসকলৰ মাজত এই খবৰে হাহাকাৰময় পৰিৱেশৰ সৃষ্টি কৰিছে উপনিৰ্বাচনৰ পাছতে অসমৰ ৰাজনীতিৰ চাঞ্চল্যকৰ খবৰটো আহিব পাৰে কিয়নো এইজন কেবিনেট মন্ত্ৰীৰ বিৰুদ্ধে অসন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী কেবিনেট মন্ত্ৰী তথা বিজেপিৰ প্ৰাক্তন ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ বিৰুদ্ধে অসন্তুষ্ট হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰঞ্জিত দাস বৰ্তমান খাদ্য আৰু অসামৰিক যোগান জনস্বাস্থ্য কাৰিকৰী পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ কেবিনেট মন্ত্ৰী গাঁৱত ঘৰ খাজিলে গাঁৱৰ মানুহৰ পৰা কৰ ল'বলৈ গৈ বিজেপিক জনসাধাৰণৰ শত্ৰু কৰি তুলিছিল ৰঞ্জিত দাসে বিভিন্ন সিন্ডিকেটৰ ক্ষেত্ৰতো ৰঞ্জিত দাসৰ নাম সাঙুৰ খাই পৰিছে তেওঁৰ বিভাগসমূহ সুচাৰুৰূপে চলাই নিয়াৰ ক্ষেত্ৰতো মন্ত্ৰী ৰঞ্জিত দাস ব্যৰ্থ হোৱা বুলি প্ৰকাশ পাইছে এই ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসন্তুষ্ট হৈ পৰিছে উপনিৰ্বাচনৰ পিছতে ৰঞ্জিত দাস ৰাজনৈতিক ভৱিষ্যত অস্তিমিত হোৱাৰ দিশে গতি কৰিছে নিউজ ডেস্ক ৰিপৰ্ট নিউজ আসাম